খুবই ভাল আমাৰ বড'লেণ্ড টাইকাণ্ডো এছ'চিয়েশ্যনৰ দ্বাৰা যেটো ২৭তম খেৰুগী আৰু ৮ম যি পুমছে টাইকাণ্ডো চেম্পিয়নশ্বিপ সেই টুৰ্ণামেণ্টটো প্ৰত্যেক বছৰে পতা হয় আৰু এইবাৰ ডিমাকুছিত পতা হৈছে আৰু ইয়াত ৩১০ জন খেলুৱৈয়ে পাৰ্টিচিপেট কৰিছে বিভিন্ন জিলাৰ পৰা অসমৰ অকল বড'লেণ্ডৰ ৪টা জিলা নহয় বড'লেণ্ডৰ বাদেও আমাৰ গোটেই অসমৰ বহুত জিলা ইয়াত পাৰ্টিচিপেট কৰিছে খুব ভাল আৰু বহুত দিন কোভিডৰ মাজত ল'ৰা ছোৱালী ঘৰত আবদ্ধ হৈ আছিলে অনলাইন ক্লাছ কৰি আছিলে কাকো লগ পোৱা নাছিলে গতিকে সকলোৱে ইয়াত আহি পালে আজি সেই খেলখনৰ নামতে মানে সবকে লগ পোৱাৰ এটা সুযোগ হৈ গ'ল খেলুৱৈসকলে আৰু খুব ধুনীয়া আৰু ইয়াৰ ৰাইজৰ বহুত এটা সমৰ্থন সবে আহিছে খেলখন চাইছে খেলুৱৈসকলক উৎসাহ যোগাইছে তো সেয়া এটা খুব ভাল পৰিৱেশ হৈছে মই নিজে মানে ভাল লাগিছে ডিমাকুছি অঞ্চলত আপোনাৰ সমষ্টি হিচাপে যেটো মানে সমষ্টি এই সমষ্টিত কিন্তু মানে বড'লেণ্ড টাইকাণ্ডোৰ যিখিনি প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে কিন্তু সেইখিনি হোৱা নাই এইটো আগৰ পৰা তেনেকুৱা ধৰণৰ উদ্যোগ লোৱা মানুহ নাছিলে আৰু সেইটোৰ কাৰণে টাইকাণ্ডোৰ ক্ষেত্ৰত ওদালগুৰি জিলা পিছপৰি আছিলে কিন্তু বড'লেণ্ড টাইকাণ্ডো এছ'চিয়েশ্যনৰ দ্বাৰা আজি বহুত খেলুৱৈ অসমত সৃষ্টি হৈছে আৰু যিবোৰ খেলুৱৈ নেশ্যনেল ইণ্টাৰনেশ্যনেল বহুত মানে গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে অলিম্পিক মানে আমাৰ কোচিং কেম্পলৈকেও ছিলেকশ্যন মানে হৈ আছে প্ৰায় গতিকে খুবেই ভাল অসমত বহুত মানে টাইকাণ্ডো খেলুৱৈ আছে যিসকল খেলুৱৈয়ে আজিৰ দিনটোত মানে তেওঁলোকে বিভিন্ন ধৰণৰ মানে নাম কঢ়িয়াই আনিছে আৰু ব্যক্তিগত জীৱনতো তেওঁলোকৰ লাভ হৈছে বহুতে চাকৰি পালে আজি বড'লেণ্ড মানে টাইকাণ্ডো এছ'চিয়েশ্যনৰ দ্বাৰা যিসকল খেলুৱৈ মানে জন্ম পাইছে তেওঁলোকে বহুতে আজি ডিফেন্সৰ বিভাগবিলাকত বহুতে চাকৰি পাবলৈ মানে সক্ষম হৈছে গতিকে খেল আজিৰ দিনটোত মানে এটা জীৱনটো জীয়াই ৰখাৰ কাৰণে বা নিজে অতিবাহিত কৰাৰ কাৰণে পেচা হিচাপে আমি ল'ব পাৰোঁ আৰু সেইটো এটা খুবেই ডিচিপ্লিন খেলা টাইকাণ্ডো আপোনালোকেও দেখিছে যে ডিচিপ্লিন কোনেও কাকো একো ক'বই নালাগে গতিকে আজি সেইটো সেল্ফ ডিফেন্সৰ ক্ষেত্ৰতো ৰিকগনাইজড আজি প্ৰত্যেকটা স্কুলবিলাকত সেল্ফ ডিফেন্সৰ কাৰণে টাইকাণ্ডোটোকে প্ৰশিক্ষণ দিয়া হয় গতিকে সেই হিচাপে বহুখিনি মানে ভাল হৈছে আৰু এইবাৰ ওদালগুৰি জিলাত এইটো হোৱাৰ পিছত মই ভাবোঁ এক বছৰৰ ভিতৰত বহুত টাইকাণ্ডো মানে খেলুৱৈ উলিয়াব মই সেইটো বিশ্বাস আমি দেখিছোঁ যে যুৱ প্ৰজন্মসকল কিন্তু মানে বেছিকৈ মোবাইলৰ লগত ব্যস্ত থাকে তেখেতসকলৰ অভিভাৱকসকলে কি নাই সেইটোৰ কাৰণে আমি ল'ৰা ছোৱালীক খেল ফালে উলিয়াই দিব লাগে কালচাৰ খেল নাচ গান সেইবিলাকতো যদি জড়িত থাকে অকণমান মোবাইলৰ পৰা দূৰত থাকিব এতিয়া আমি যদি নিজৰ ল'ৰা ছোৱালী মৰমতে যদি ঘৰত ৰাখোঁ কোনো স্পৰ্টছত আমি জড়িত নকৰোঁ কোনো কালচাৰৰ ক্ষেত্ৰত আমি জড়িত নকৰোঁ তেতিয়াহ'লেতো ল'ৰা ছোৱালী হাতত মোবাইল আছে মোবাইল খুলিলে চব বস্তু দেখা পায় তো মোবাইলৰ লগত থাকিবই ডেফিনেটলি সেইটো মানুহৰ অভ্যাস গতিকে স্পৰ্টছ বা কালচাৰ সেইটো খুবেই উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে ভাল আৰু তেওঁলোকৰ মানে মনবিলাকো ভাল থাকে আৰু লগৰীয়া পায় বন্ধু বান্ধৱ পায় সেইকাৰণে সেইবিলাকৰ লগত জড়িত থাকিলে ভাল আজি আপোনালোকে দেখিছে যে সৰু সৰু ল'ৰা ছোৱালী যিবোৰ অনলি বয়সটো ৫-৬ বছৰ হৈছে তেওঁলোকেও ধুনীয়াকৈ টাইকাণ্ডো খেলিছে আৰু তেওঁলোকৰ লগত মা দেউতা আহিছে গতিকে কিমান এনজয়েবল লাইফ আৰু বহুতকে ইয়াত ৩১০ জন খেলুৱৈ ইয়াৰ অভিভাৱক সেইটো একলগ হোৱাটো আৰু সেইটো গোটেই অসমৰ মানুহ মানে কিমান ভাল আমাৰ ল'ৰা ছোৱালীও কিমান মনটো আজি মানে ভাল লাগিছে সবৰে সেইকাৰণে অভিভাৱকসকলে খেলৰ ফালে যদি লৈ যাব পাৰে সংস্কৃতিৰ ফালে যদি লৈ যাব পাৰে আমি সেই বিপদৰ পৰা মানে বাচি যাওঁ মানে ল'ৰা ছোৱালীৰ যিটো মোবাইলটো লৈ ফালে বিভিন্ন বিপদজনক ঘটনা ঘটি থাকে এইবিলাকৰ পৰা আমি বাচিব পাৰোঁ পুৰস্কাৰৰ ক্ষেত্ৰত আমাৰ সদায় বড'লেণ্ড টাইকাণ্ডো এছ'চিয়েশ্যনে শেষত বেষ্ট অফ দ্য বেষ্ট কিছুমান বেষ্ট প্লেয়াৰক ছিলেক্ট কৰি পালে সিহঁতৰ মাজত কম্পিটিশ্যন কৰি সবতকৈ বেষ্ট প্ৰাইজ দিয়া হয় এইবাৰ আমাৰ বেষ্ট অফ দ্য বেষ্ট মানে আপোনাৰ ১৫,০০০ টকা তেওঁ পুৰস্কাৰ পাব উইথ ট্ৰফি আৰু যিজন ছেকেণ্ড ৰানাৰ্ছ আপ হ'ব বেষ্ট অফ দ্য বেষ্টত মানে তেওঁ ১০,০০০ টকা পাব কিন্তু সেইটো জেনেৰেলি আগতে দিয়া নাছিলে এইবাৰ মানে ট্ৰফি নহয় চবেই কৈছে যে ছেকেণ্ড ৰানাৰ্ছ আপতো দিব লাগে সেইকাৰণে তেওঁ ১০,০০০ টকা দিয়া হ'ব गेवलां अर्गेनिक इन्टिग्रेटेड फार्मिंग एंड रिसार्च सेंटर प्राइवेट लिमिटेड बेयाव रासायनारि हासार बाहायालासे मिथिंगायारि हासारल' बाहायनानै मैगं थाइगंफोर दिहुननाय जायो जेरै आलु लाव फान्थाव जोगोनार कफि सबायबिमा थाइबें आरो गोथां मैगं
लाइ लाफा मुला दुन्दिया बायदि गासै बोथोरनि अर्गेनिक मैगं थाइगंखौ मोननो हायो। बे अर्गेनिक मैगं थाइगंखौ क'क्राझार नोगोरनि सुबुंफोरा खुदमतलायाव थानाय गलापी टेन्ट हाउसनि साखाथिनिफ्राय मोननो हागोन। नोंथांमोना बिगोमाजों फोनांजाब लानो थाखाय 8638399746 जानबुं नाम्बाराव कल खालामनो हागोन। The Wild Tiger Resort in Manas has been opened for you. You can get many facilities in this resort like luxury accommodation, individual cottage, multi-cuisine restaurant, gypsy safari, elephant safari, river rafting, picnic facility, etc. To know more, you can contact this number 9101654758 9435011449 8473961382 8822935994 नोंथांमोननि थाखाय गोजोनथाव खौरां बारेंगाबारि मानासाव बेखेवनानै होबाय समायना दा वाइल्ड टाइगार रेजर्ट। बे रेजर्टआव नोंथांमोनहा गोबां सुबिदा मोननो हागोन जेरै लाक्जारि एकोमोडेशन, इन्डिभिजुएल कटेज, माल्टी क्यूजिन रेस्टुरेन्ट, जिप्सि साफारि, इलिफेन्ट साफारि, रिभार रेफ्टिं, पिकनिक फेसिलिटि बायदि बायदि। गोबां मोनथिनो थाखाय कन्टेक्ट खालामनो हागोन नैबे नम्बराव 9101654758 9435011449 8473961382 8822935994। क'क्राझार गोजोननि नोगोर तितागुरि पार्ट 2 अपोजिट एनआरएल पेट्रल पाम्पआव ऋषि कुमार मोसाहारिनि फ्ल'रिस्ट नार्सारि। बे नार्सारियाव बायदि रोखोमनि समायना बिबारफोरखौ फालांगि महरै खम बेसेनावनो नोंथांमोनहा मोननो हायो। ऋषि कुमार मोसाहारिनि फ्ल'रिस्ट नार्सारियाव गासैबो रोखोमनि बिबार गायनायाव गोनांथि जानाय आगजुखौ गोरलैयैनो मोननो हायो। बेसेन लायाबालासिनो न'सिम दैथायहरनायनिबो खाबु दङ। लोगोसे फरायसा आरो लाइमोनफोरखौबो बेवहाय सोलोंथाइ होनाय जायो। गोबां मिथिनो थाखाय कन्टेक्ट खालामनो हागोन नैबे नम्बराव 600039091992। ऋषि कुमार मोसाहारिनि फ्ल'रिस्ट नार्सारियाव एक्टिभिटिज बायदियै produce and sell all kinds of horticultural planting materials and gardening design, impart training to all students and educated unemployment youths, home delivery and door-to-door service free. Again, contact number 6003909192. बर' एलबाम नायना मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां। लिरामिनि डिरेक्शनाव आरजि प्रडाक्शननि बानजायनायाव नुनो मोनसिगोन सायख'बाय मुंनि गोदान बर' एलबाम। बे बर' एलबामाव फावखुंगुर महरै हिर'ग्राफा आरो राइबेल बाग्लारि, गोदान जाखांफु फावखुंग्रि महरै नुनो मोनगोन निजोरा बर'खौ। बे बर' एलबामाव समायना मिलौदो देंखो होदों निथामनि बर' आरो मोनसोम बर'आ। बे मिउजिक भिडिअखौ नायनो थाखाय आरजि प्रडाक्शन इउटुब चेनेलखौ बयबो आंगो खालामना लानो हागोन।